মৰ্নিং নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। ভিডিঅ'টো আজি কিয় বনাইছোঁ মই আপোনালোকক দেখুৱাম। পথাৰত এজন মানুহ আহি থকা দেখিছোঁ। কালি ৰাতি এনেকুৱা এটা ঘটনাৰ পৰিস্থিতি মানে এনেকুৱা হৈ গ'ল, দেখিছে পিছফালে এইবোৰ দেউতাই মই কাজিয়া লাগি এইবোৰ কৰিলোঁ। মানে ক'বলৈ ভাষা নাই আৰু দেখুৱাইছোঁ ৰখক। এয়া দেখিছে, এয়া ক'বলৈ মোৰ ভাষা নাই। যিহেতু আমাৰ লগত এনেকুৱা প্ৰথম হ'ল, ভাবিলোঁ ভিডিঅ'টো বনাই মানে ৰাখি থৈ দিওঁ। তো কৈ আছোঁ আহক, এইবোৰ আকৌ এবাৰ চাই লওক। আৰু এনেকৈয়ে পথাৰৰ মাজত পৰি আছে, মানে পথাৰৰ মাজত কৈ আছোঁ আকৌ এবাৰ চাই লওক। এইবোৰ আগফালেও আছে, দেখুৱাম। পথাৰখন এইখন, আগফালে মানুহৰ ঘৰ। কিহৰ কাৰণে কোনফালেদি কেনেকৈ আহি হাতী মানে আমাৰ আগফাল পাই গ'ল মই দেখুৱাম। মানে বহুত ডাঙৰ এটা হাতী, বহুত ডাঙৰ। কেনেকৈ পাই গ'ল মই গমেই নাপালোঁ। মই দেখুৱাম মানে মোৰ ৰখক মই দেখাই আছোঁ। সঁচাকৈ বহুত দুখ লাগিছে মানে এনেকৈ দেখি। ইয়াৰ পৰা যদি 2-3টামান বস্তা লৈ গ'ল হয় অকণো মানে মনটো বেয়া নালাগিলে হয়, কিন্তু এনেকৈ সকলোখিনি পৰি যোৱা দেখি সঁচাকৈ মনটো বহুত বেছি বেয়া লাগিছে। মানে এতিয়া এইখিনি না উঠাব পাৰিব ভালদৰে, না কিবা পিছত গছকা ফেনেকা বহুত বেছি বেয়া লাগিব। চ' সেয়াই আৰু, যি হ'বলগীয়া আছিলে সেইটোতো হ'বই, উপায় নাই আৰু। মই দেখাইছোঁ আমি আছোঁ এইটো ৰুমত, মই আৰু এয়া ধান মানে ইয়াত মায়ে চাফা কৰিলে গালোঁ। কি কৰিলি ধানখিনি? অলপ দূৰত পেলাই দিলোঁ, দূৰত পেলাব লাগে। খাল হৈ আছেনে এইটো? সেইটো খাল হৈ আছে। ইয়াত দি দিলে, এইটো খাল হৈ আছে। আমি আছোঁ সেই ভিতৰত, ইয়াত হাতী। কোন মামা? হে নহয়, ভিডিঅ' কৰি আছে। কালি ভাল দিন এটা পাৰ হ'ল কিন্তু দেই আমাৰ। আমি তিনিটা যদি কালি মৰিলো হয়। মায়ে কালি যি কান্দোন লৈছে। চাওঁ মাথাটো চাওঁ, ধানে ধান হৈ গৈছে, দেখিছে থবলৈ জেগা নাই। কালি কিয় কান্দিছে? কেনেকুৱা ভয় লাগিছে, মই ভয় বেছি লাগিলে। মোৰ ইমান খং উঠিছে, মই যিমান পাৰিছোঁ সিমান মাইক গালি দিছোঁ। যিমান পাৰিছোঁ সিমান গালি দিছোঁ মাইক। মানে যদিও কয় কাৰোবালৈ ফোন এটা কৰে বুলি, মই চুপ এনেকৈ কৈছোঁ। মানে কি হ'ল? ভাত পানী বনোৱাত ব্যস্ত হৈ থাকিব নোৱাৰোঁ। মই কলেজ যাম। তই কি খাই যাওঁ যা। নেখাওঁ দে। হেৰি এই জেঠাইক মাতি আনি ভাত বনাব দিওঁ মই। ন কোনটা আহিব, মই যে একো কাম কৰিব নোৱাৰোঁ। এইখিনিত হাতী, এইটো ৰুমত আমি। কিমান মানে ভয় লাগিছে। আৰু সেইটো টাইমত মানে কি হ'ল, কথা ক'বলৈ মানে কাৰো কোনোবাই ফোন কৰিছে, ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ। মানে ৰিচিভ কৰিলেও কথা ক'ব নোৱাৰোঁ, ভয়। যদি কেনেবাকৈ গম পাই ঘৰ চৰ মানে ভাঙি কৰি সোমাই যায় কি হ'ব মানে। তেনেকুৱা হৈ গ'ল, উপায় নাই আৰু। মই আপোনালোকক ক'ম হা, মানে দেখুৱালোঁ ন, ঘপককৈ গুচি আহিলে। বাৰীততো কলগছ চলগছ ভাঙিছেই, আৰু পিছত যি হয় ভালৰ কাৰণে হয়। এয়া দেখিছে কলগছ খাইছে। মই যে ভয়কৈ আহিছোঁ। মানে ঘৰত কি হৈছে, ভিডিঅ'টো বনাব লওঁতে কোনোবা আহিছে ন, সেইটো কাৰণে কথা মানে ভিডিঅ'টো বনাই থাকিব ভাল লগা নাই।
মই মানে ইয়ালৈ ভয়কৈ আহিছোঁ কিজানি ক'ৰবাত কেনেবাকৈ লুকাই আছে নেকি। মানে কালি কি হৈ গ'ল, মা মই পাপা 10টামান বজাত মানে বাহিৰত এনেই আৰু পাপাৰ লগত এনেই অলপমান ধেমালি কৰি আছিলোঁ, কৰি পেলাই আহিলোঁ। পাপাক ক'লোঁ ব'লা বাহিৰলৈ যাওঁ। পাপাই ক'লে মোক, কৈছে এনেই কৈছে আৰু, কৈছে মেচটো দেচোন বাহিৰত জুই এডাল ধৰি আহোঁ, এনেই ধেমালি কথা ধেমালিতে ক'লে। তাৰপিছত মই বোলো পাপা মানে আহিলে, মই বোলো ব'লা, কৈছে আহা। তাৰপিছত আহিলোঁ, আহি পেলাই আৰু জুইডাল ধৰি ধুনীয়াকৈ কথা চথা পাতি মাৰ লগত লাগি কৰি মাক জোকাই কৰি পাপাই মই দুয়োটাই জোকাই কৰি আৰু মা গৈছে ভিতৰলৈ। তাৰপিছত ময়ো আৰু ক'লোঁ মানে ময়ো যাওঁ, মই বোলো ব'লা আৰু যাওঁ। তাৰপিছত এনেকৈ গ'লোঁ, গৈ পেলাই ভিতৰত শুইছোঁগৈ। মই টোপনি যোৱা নাই, মই মোবাইল টিপি কৰি আছোঁ আৰু মোবাইলতে কিবাকিবি চাই ভিডিঅ' চিডিঅ'। তাৰপিছত আৰু হঠাৎ মানে ওচৰৰ খুৰাজনে চিঞৰ ল'লে, ভাইটিদা উঠি জুই ধৰোঁ, তেনেকৈ ক'লে। তাৰপিছত আৰু মুখৰ মাত নাই। তাৰপিছত তেতিয়ালৈ মানে হাতী গৈ সিহঁতৰ পিছফালৰ চোতালৰ সেইখিনিত কলগছ খাই আছে। তাৰপিছত আৰু মানে কি হ'ব বুলি মানে আমি ভাবিছোঁ সেইফালেদি খাব যাবগৈ। যিহেতু আগতে মানে কি হয়, এইখিনিৰ পৰা এই তলৰ পৰা হাতীখিনি আৰু ওপৰলৈ যাবলৈ সুবিধা নাপায়, সেইটো কাৰণে ইমান চিন্তা হোৱা নাছিলে। আমি ভাবিলোঁ নাযাব চাগে। কিন্তু হঠাৎ আকৌ মানে 10-15 মিনিটমানৰ পিছত, নহয় 20 মিনিটমানৰ পিছত মণ্টুদাই মানে ওচৰৰ ঘৰৰ খুৰাজনে আকৌ এবাৰ চিঞৰ ল'লে, ভাইটিদা এনেকৈ বুলি ক'লে। তাৰপিছত আৰু মানে দাদাৰ মুখৰ মাত নাইকিয়া হৈ গ'ল। তাৰপিছত পাপা তেনেকুৱাত যে টোপনি গুচি গ'ল মানে সেই 10-15 মিনিটত। পিছত মই অলপমান মানে গম ল'লোঁ, শুনিছোঁ আগফালে মানে বহুত চাউণ্ড, মানে চিঞৰা নাই কিন্তু মানে কিবাকিবি যে ভাঙিছে সেয়াৰ চাউণ্ড। তাৰপিছত কি হ'ল, পাপাক মই মানে অকণ গম লৈ পেলাই পাপাক মই মাত দিলোঁ। মাও টোপনি গ'ল, পাপাও টোপনি গ'ল। তাৰ আগমুহূৰ্তত চিঞৰোতে মা পাপা বাহিৰৰ পৰা গৈছিলেহে। তাৰপিছত আৰু পাপাক ক'লোঁ, পাপা হাতী আহি আগফাল পালেহে, তুমি উঠা। পাপাও হঠাৎ উঠিলে, উঠি জুমি চালে। চাই পেলাই মানে কি ক'ম আৰু, চাই পেলাই মানে চাইছে হঠাৎ আমাৰ আগফালে থকা দুলিটোত দেখুৱালোঁ ন আপোনালোকক, দুলিটোত গৈ পাই গ'ল। তাৰপিছত আৰু আমাৰ মুখৰ মাত বোল নাই, মানে কি ক'ম আৰু, নহ'বলগীয়া এটা ঘটনা। সেয়াই আৰু তাৰপিছত 2টামান বজালৈকে বাহিৰত জুই ধৰি কৰি থাকি তেনেকৈ আৰু অলপ টাইম মানে বহুত টাইমেই থাকিলোঁ, 2-3টামান বজালৈকে। তাৰপিছত আৰু অকণ গৈ শুলোঁ, আকৌ উঠিলোঁ 4টা বজাত। সেয়াই আৰু ৰাতিটো তেনেকেই পাৰ হ'ল। আৰু এতিয়া ভয় লাগি আছে আৰু বেছি দুখ লাগিছে মানে ধানখিনি নষ্ট কৰাৰ কাৰণে। যদি লৈ গ'লে হয় 3-4 বস্তামান একো আপত্তি নাছিলে, কিন্তু মানে এতিয়াও আপত্তি নাই, তেওঁলোকে খাই গৈছে, একো নাই বাৰু। কিন্তু হ'লেও নষ্ট কৰিছে ন, যিখিনি দেখি মানে অলপমান দুখ লাগিছে আৰু। একো নাই, চলি যায় এইবোৰ। যি হ'ল মানে ভিডিঅ' আৰু বনাই নাথাকোঁ। এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ, মানে চবেই সুধি আছে ঘৰৰ মানে পৰিয়ালৰ মানুহবোৰে। মোৰ ভিডিঅ' যিহেতু চায়, সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ। আৰু খবৰ পাইছে, কাক কিমানকনো কৈ থাকিম। এজনক ক'লোঁ দুখ লাগিল, অকণমান টাইমৰ পিছত আকৌ এজনে ফোন কৰিব, আকৌ দুখ লাগিব। সেই তেনেকৈ সেই কৰাতকৈ আৰু বহুত কেইজন আহিছিলে হাতী, বহুত বেছি চিন্তা হৈ গৈছিলে মোৰ। পাপাৰো হৈছে, মাৰো হৈছে, কিন্তু মানে মই বেছি ভয় খাইছোঁ আৰু। তো তেনেহ'লে বাই বাই, ভিডিঅ'টো সামৰি দিওঁ। সামৰি মানে কি আৰু, একো নকওঁ, বাই বাই। পিছত আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম।